GKwithNAYANSIR চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানৱ জাতিৰ চন্দ্ৰ অভিযানৰ ইতিহাস সম্পৰ্কে আজি আলোচনা কৰিবলৈ ওলাইছোঁ। আজি আমি বিশেষভাৱে আলোকপাত কৰিম ভাৰতৰ চন্দ্ৰযান ৩ অভিযানৰ বিষয়ে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চন্দ্ৰ অভিযানে দশক ধৰি মানৱৰ কল্পনা শক্তিক মোহাবিষ্ট কৰি ৰাখিছে। পৃথিৱীৰ মহাকাশ প্ৰতিবেশী চন্দ্ৰ অন্বেষণ আৰু বৈজ্ঞানিক কৌতূহলৰ বিষয় হৈ আহিছে। ইতিহাসৰ বুকুত চন্দ্ৰৰ ৰহস্য উন্মোচন আৰু বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে আমাৰ ধাৰণা বৃদ্ধি কৰাৰ লক্ষ্যৰে বিভিন্ন দেশে চন্দ্ৰ অভিযানত ব্ৰতী হৈ আহিছে। GKwithNAYANSIRৰ এই ভিডিঅ'টোত আমি বিভিন্ন দেশৰ চন্দ্ৰ অভিযানৰ কৃতিত্বসমূহ চাবলৈ চেষ্টা কৰিম। বিশেষভাৱে চন্দ্ৰযান ৩কে ধৰি ভাৰতীয় চন্দ্ৰ অভিযানৰ ওপৰত গুৰুত্ব আৰোপ কৰিম। আজিৰ এই ভিডিঅ'টোত পাব নম্বৰ ১ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু এপ'লো প্ৰগ্ৰেম, নম্বৰ ২ ছোভিয়েট ইউনিয়ন আৰু লুনাৰ প্ৰগ্ৰেম, নম্বৰ ৩ চীনৰ চাংজি মিছন, নম্বৰ ৪ ভাৰতৰ চন্দ্ৰযান অভিযান আৰু নম্বৰ ৫ অতিকে আকৰ্ষণীয় চন্দ্ৰত খোজ কঢ়া ১২জন লোকৰ তালিকা। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু এপ'লো প্ৰগ্ৰেম। এপ'লো প্ৰগ্ৰেমৰ জৰিয়তে আমেৰিকাই ইতিহাস ৰচনা কৰিছিল, যাৰ ফলত মহাকাশচাৰীসকলক চন্দ্ৰত সফলতাৰে অৱতৰণ কৰা হৈছিল। নাছাৰ নেতৃত্বত এপ'লো অভিযানে উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছিল। আটাইতকৈ বিখ্যাত অভিযান আছিল এপ'লো 11, য'ত নীল আৰ্মষ্ট্ৰং আৰু এডুইন বাজ এলড্ৰিন চন্দ্ৰৰ পৃষ্ঠত ভৰি দিয়া প্ৰথম আৰু দ্বিতীয় ব্যক্তি হ'ব পাৰিছিল। পৰৱৰ্তী এপ'লো অভিযানসমূহ যেনে এপ'লো 12ৰ পৰা এপ'লো 17লৈকে অভিযানে আমাৰ চন্দ্ৰৰ বিষয়ে আৰু অধিক তথ্য দিয়াৰ লগতে বিস্তৃত বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা চলাইছিল। এই অভিযানসমূহে অধিক অন্বেষণৰ পথ প্ৰশস্ত কৰিছিল আৰু মহাকাশ অন্বেষণৰ ইতিহাসত স্থায়ী প্ৰভাৱ পেলাইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগে লগে চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত আগৰণুৱা দেশ হিচাপে থিয় দিছিল ছোভিয়েট ইউনিয়নে। মহাকাশ দৌৰৰ প্ৰধান পক্ষ ছোভিয়েট ইউনিয়নে লুনা কাৰ্যসূচীৰ অধীনত ধাৰাবাহিক অভিযান আৰম্ভ কৰিছিল। 1959 চনত লুনা 2 চন্দ্ৰত উপনীত হোৱা প্ৰথমটো মানৱসৃষ্ট বস্তু হৈ ইতিহাস ৰচনা কৰে। লুনা 9ও ইয়াক অনুসৰণ কৰি চন্দ্ৰপৃষ্ঠত কোমল বা আলসুৱা অৱতৰণ সাধন কৰা প্ৰথমখন মহাকাশযান হিচাপে পৰিগণিত হয়, যিয়ে ছবি পুনৰ পৃথিৱীলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল। লুনা কাৰ্যসূচী লুনা 16ৰ দৰে অভিযানৰ সৈতে চলি থাকিল, যিয়ে চন্দ্ৰৰ মাটিৰ নমুনা পৃথিৱীলৈ ঘূৰাই আনি বৈজ্ঞানিক গৱেষণাৰ বাবে মূল্যৱান তথ্য আগবঢ়ালে। এই ক্ষেত্ৰত তৃতীয়খন দেশ হিচাপে আত্মপ্ৰকাশ কৰিলে চীনে। চীনে নিজৰ চাংজি কাৰ্যসূচীৰ জৰিয়তে চন্দ্ৰ অন্বেষণৰ অন্যতম হিচাপে আত্মপ্ৰকাশ কৰে। চীনৰ চন্দ্ৰৰ দেৱীৰ নামেৰে নামাকৰণ কৰা এই অভিযানসমূহৰ লক্ষ্য আছিল চন্দ্ৰপৃষ্ঠৰ বিষয়ে অন্বেষণ কৰা আৰু তথ্য সংগ্ৰহ কৰা। 2013 চনত আৰম্ভ হোৱা চাংজি 3 অভিযানত চন্দ্ৰত লেণ্ডাৰ আৰু ৰোভাৰ সফলতাৰে অৱতৰণ কৰি চন্দ্ৰত কোমল অৱতৰণ কৰা চীন তৃতীয়খন দেশ হিচাপে পৰিগণিত হয়। চাংজি 4 আৰু চাংজি 5কে ধৰি পৰৱৰ্তী অভিযানসমূহে চীনৰ চন্দ্ৰ ক্ষমতা আৰু অধিক সম্প্ৰসাৰিত কৰিছে। চাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা। আগবাঢ়িছোঁ ভাৰতৰ কথালৈ। চন্দ্ৰযান কাৰ্যসূচীৰে ভাৰতে চন্দ্ৰ অন্বেষণ জগতত প্ৰৱেশ কৰিছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে 2008 চনত চন্দ্ৰযান 1 সফলতাৰে উৎক্ষেপণ কৰিছিল। এই অভিযানে ভাৰতৰ বাবে চন্দ্ৰৰ পৃষ্ঠত পানীৰ অণু আৱিষ্কাৰকে ধৰি কেইবাটাও দৃষ্টান্তমূলক আৱিষ্কাৰ কৰিছিল। ভূ-প্ৰকৃতিৰ মানচিত্ৰ অংকন কৰা, খনিজ সম্পদ চিনাক্তকৰণ চন্দ্ৰযান 1এ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। চন্দ্ৰযান 1ৰ সফলতাৰ ওপৰত ভিত্তি কৰি ইছৰোৱে 2019 চনত চন্দ্ৰযান 2 উৎক্ষেপণ কৰে। চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত আলসুৱা অৱতৰণ কৰাৰ লগতে ৰোভাৰ নিয়োগ কৰা এই অভিযানৰ লক্ষ্য আছিল। লেণ্ডাৰৰ অৱতৰণ পৰিকল্পনা অনুযায়ী নহ'লেও চন্দ্ৰযান 2এ ভাৰতৰ মহাকাশ অন্বেষণৰ প্ৰচেষ্টাত এক উল্লেখযোগ্য মাইলৰ খুঁটি হৈ আছে, যিয়ে দেশত প্ৰযুক্তিগত দক্ষতা আৰু দৃঢ়তাক প্ৰদৰ্শন কৰিছে। আমি এই ভিডিঅ'টোত
পিছৰ অংশত চন্দ্ৰযান তৃতীয়ৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। কেৱল এখন দেশেই নহয়, 5 নম্বৰতে আমি আলোচনা কৰিম আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বিষয়ে। ব্যক্তিগত দেশৰ অভিযানৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় সহযোগিতাই চন্দ্ৰ অন্বেষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। একাধিক দেশৰ সৈতে জড়িত যৌথ প্ৰকল্প আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ISS চন্দ্ৰ অভিযানৰ সৈতে জড়িত গৱেষণা আৰু পৰীক্ষা নিৰীক্ষাৰ ভিত্তি হিচাপে কাম কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ অৱদানেৰে নাছাৰ নেতৃত্বত আৰ্টেমিছ কাৰ্যসূচীৰ দৰে সহযোগিতামূলক প্ৰচেষ্টাৰ লক্ষ্য হৈছে মানুহক চন্দ্ৰলৈ ঘূৰাই অনা আৰু চন্দ্ৰৰ বহনক্ষম উপস্থিতি প্ৰতিষ্ঠা কৰা। এতিয়া আমি বিশেষভাৱে আলোকপাত কৰিম ভাৰতৰ চন্দ্ৰ অভিযানৰ বিষয়ে। প্ৰথমে আৰম্ভ কৰিছোঁ চন্দ্ৰযান 1ৰ জৰিয়তে। 2008 চনত ভাৰতে চন্দ্ৰযান 1 অভিযান আৰম্ভ কৰিছিল। চন্দ্ৰযান 1 আছিল ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান। 2008 চনৰ 22 অক্টোবৰত ভাৰতৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ইয়াক উৎক্ষেপণ কৰা হৈছিল। মহাকাশযানখনত মনো ইম্পেক্ট প্ৰব, টেৰেইন মেপিং কেমেৰা, হাইপাৰ স্পেক্ট্ৰেল ইমেজিং স্পেক্ট্ৰমিটাৰকে ধৰি 11টা বৈজ্ঞানিক যন্ত্ৰপাতি আছিল। চন্দ্ৰযান 1 2008 চনৰ 8 নৱেম্বৰত চন্দ্ৰ কক্ষপথত প্ৰৱেশ কৰে। 2008 চনৰ 14 নৱেম্বৰত মহাকাশযানখনে নিজৰ মুন ইম্পেক্ট প্ৰব মুকলি কৰে। এই প্ৰবখন চন্দ্ৰৰ পৃষ্ঠত খুন্দা মৰাৰ ফলত প্ৰায় 50 মিটাৰ বহল এটা গহ্বৰৰ সৃষ্টি হয়, যাক ক্ৰেটাৰ বুলি কোৱা হয়। চন্দ্ৰযান 1ৰ মিছন আছিল চন্দ্ৰৰ ৰাসায়নিক, খনিজ, ফটোজিঅলজিকেল মেপিং অধ্যয়ন কৰা। মহাকাশযানখনে চন্দ্ৰত পানীৰ সন্ধানো কৰে। চন্দ্ৰযান 1 10 মাহ ধৰি সফলতাৰে চলিছিল। তাৰ পাছত 2009 চনত 29 আগষ্টত ইয়াক বন্ধ কৰা হৈছিল। চন্দ্ৰযান 1 চন্দ্ৰৰ মাটিত পানীৰ অণুৰ উপস্থিতি নিশ্চিত কৰিলে। এই অভিযানত চন্দ্ৰত হিলিয়াম 3 প্ৰমাণ পোৱা গৈছে, যিটো শক্তিৰ সম্ভাৱ্য উৎস। চন্দ্ৰযান 1ৰ চন্দ্ৰচিত্ৰই চন্দ্ৰপৃষ্ঠৰ বিষয়ে নতুন আভাস প্ৰদান কৰিছিল, য'ত ক্ৰেটাৰৰ বিতৰণ আৰু মাটিৰ গঠন আদিও আছিল। এই অভিযানে ভাৰতৰ মহাকাশ প্ৰযুক্তি আৰু সামৰ্থ্য উন্নত কৰাতো সহায় কৰিছিল। ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি 2019 চনত ভাৰতে আৰম্ভ কৰিলে চন্দ্ৰযান 2। ভিডিঅ'ত আপোনালোকে চন্দ্ৰৰ দক্ষিণ মেৰু দেখি আছে। ভাৰতৰ চন্দ্ৰ অভিযান 2 2019 চনৰ 22 জুলাইত ভাৰতৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল। মহাকাশযানখনত আছিল এখন অৰ্বিটাৰ, এখন লেণ্ডাৰ আৰু এখন ৰভাৰ। 2019 চনৰ 20 আগষ্টত চন্দ্ৰ কক্ষপথত প্ৰৱেশ কৰিছিল এই অৰ্বিটাৰখনে। বিক্ৰম নামৰ এই লেণ্ডাৰখনে 2019 চনৰ 7 ছেপ্টেম্বৰত চন্দ্ৰত অৱতৰণ কৰাৰ চেষ্টা কৰিছিল, যদিও ভূপৃষ্ঠৰ পৰা মাত্ৰ 2.1 কিলোমিটাৰ ওপৰত থকা গ্ৰাউণ্ড ষ্টেচনৰ সৈতে যোগাযোগ হেৰুৱাই পেলাইছিল। চন্দ্ৰযান 2ৰ অৰ্বিটাৰে দক্ষিণ মেৰুকে ধৰি চন্দ্ৰৰ উচ্চ ৰিজলিউশ্যনৰ ছবি প্ৰদান কৰিছিল, যিবোৰ ছবি আগতে কেতিয়াও কোনেও পোৱা নাছিল। চন্দ্ৰৰ বায়ুমণ্ডল পোৱা নাছিল। মাধ্যাকৰ্ষণ আৰু চুম্বকীয় ক্ষেত্ৰৰ তথ্য সংগ্ৰহ কৰিছিল অৰ্বিটাৰে। প্ৰজ্ঞান নামৰ ৰভাৰখনে চন্দ্ৰৰ ওপৰত কিছু দূৰ যাত্ৰা কৰি চন্দ্ৰপৃষ্ঠৰ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। এই অভিযানে ভাৰতৰ মহাকাশ প্ৰযুক্তি আৰু সামৰ্থ্য উন্নত কৰাতো সহায় কৰিছিল। সামগ্ৰিকভাৱে চন্দ্ৰযান 2য়ে আংশিকভাৱে সফলতাহে লাভ কৰিছিল, যদিও ই কেইবাটাও উল্লেখযোগ্য দৃষ্টান্ত ৰাখিবলৈ সক্ষম হৈছিল। এই অভিযানৰ সাফল্যই ভৱিষ্যতে ভাৰতীয় চন্দ্ৰ অভিযানৰ পথ প্ৰশস্ত কৰাৰ লগতে চন্দ্ৰৰ বিষয়ে আমাৰ বুজাবুজিক আগুৱাই নিয়াত সহায় কৰিছে। আগবাঢ়িছোঁ বহু প্ৰতীক্ষিত চন্দ্ৰযান 3 2023ৰ বিষয়ে কিছু আলোচনা কৰিবলৈ। ইয়াত সেই মাহেন্দ্ৰখনৰ এক লাইভ ভিডিঅ' আমাৰ DD নেশ্যনেল চেনেলৰ পৰা আপোনালোকলৈ আগবঢ়োৱা হৈছে। আহক সেই দৃশ্য প্ৰথমতে চাই। -15 10 9 8 7 6 5 4 3 2 1 0 plus 5 seconds. Liftoff normal. Here we have a majestic liftoff of LVM-3 M4 rocket carrying India's prestigious Chandrayaan 3 spacecraft. P2 tracking. प्रज्वलन और सफलतापूर्ण उत्थापन LVM-3 M4 रॉकेट का
यह भीमकाय रॉकेट आसमान को चीरते हुए अपनी भयानक दहाड़ से चारों ओर कंपन उत्पन्न कर रहा है, जिसे हम यहाँ महसूस कर सकते हैं, और यही दहाड़ है जो वैज्ञानिकों को रोमांचित करती है। অৰ্থাৎ চন্দ্ৰযান 3ৰ সফলতাৰে উৎক্ষেপণ ইতিমধ্যে হৈ গৈছে। চন্দ্ৰযান 3 হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ পৰিকল্পিত তৃতীয় চন্দ্ৰ অন্বেষণ অভিযান। ইয়াত চন্দ্ৰযান 2ৰ দৰে লেণ্ডাৰ আৰু ৰভাৰ থাকিব, কিন্তু ইয়াত অৰ্বিটাৰ নাথাকিব। ইয়াৰ প্ৰপালচন মডিউলে যোগাযোগ ৰিলে উপগ্ৰহৰ দৰে আচৰণ কৰিব। মহাকাশযানখন 100 কিলোমিটাৰ চন্দ্ৰ কক্ষপথৰ ব্যাসাৰ্ধলৈ নহালৈকে এই প্ৰপালচন মডিউলে লেণ্ডাৰ আৰু ৰভাৰ কনফিগাৰেশ্যন কঢ়িয়াই নিব। আজিৰ পৰা 40 দিন তাৰ পাছত চন্দ্ৰযানে চন্দ্ৰত ভৰি দিব। এই কথাষাৰ মন কৰিবলগীয়া। 2023 চনৰ 14 জুলাইৰ দিনা দিনৰ 2:35 চন্দ্ৰযান 3 উৎক্ষেপণ কৰাৰ কথা, যিটো ইতিমধ্যে হৈ গৈছে। চন্দ্ৰযান 3ৰ অভিযান হৈছে চন্দ্ৰপৃষ্ঠৰ পৃষ্ঠভাগৰ অধ্যয়ন, ইয়াৰ ভূতাত্ত্বিক, খনিজ বিজ্ঞান, ৰসায়ন বিজ্ঞান আদি। এই অভিযানত চন্দ্ৰত বৰফৰ সন্ধানো কৰা হ'ব। চন্দ্ৰযান 3 ভাৰতৰ বাবে কেইবাটাও কাৰণত এক উল্লেখযোগ্য অভিযান। প্ৰথমতে ই হ'ব ভাৰতৰ প্ৰথমটো সম্পূৰ্ণ স্বতন্ত্ৰ অভিযান, কিয়নো ইয়াত কোনো অৰ্বিটাৰ নাথাকিব। অৰ্থাৎ লেণ্ডাৰ আৰু ৰভাৰে চন্দ্ৰত জীয়াই থাকিবলৈ, অৰ্থাৎ তিষ্ঠি থাকিবলৈ আৰু কাম কৰিবলৈ নিজৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। এয়া হ'ব ভাৰতৰ মহাকাশ প্ৰযুক্তি আৰু সামৰ্থ্যৰ এক ডাঙৰ পৰীক্ষা। দ্বিতীয়তে চন্দ্ৰযান 3 হ'ব ভাৰতৰ চন্দ্ৰত আলসুৱা কোমল অৱতৰণৰ দ্বিতীয়টো প্ৰয়াস। প্ৰথম প্ৰচেষ্টা চন্দ্ৰযান 2ৰ সৈতে সফল নহ'ল, কিন্তু সেই অভিযানৰ পৰা পোৱা শিক্ষা চন্দ্ৰযান 3ত অন্তৰ্ভুক্ত কৰা হ'ব। অৰ্থাৎ চন্দ্ৰযান 3 চন্দ্ৰত আলসুৱা অৱতৰণ কৰাত সফল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তৃতীয়তে চন্দ্ৰযান 3 হ'ব ভাৰতৰ চন্দ্ৰৰ দক্ষিণ মেৰুলৈ প্ৰথমটো অভিযান। চন্দ্ৰৰ দক্ষিণ মেৰুটো এনেকুৱা এটা অঞ্চল যিটো আগতে কেতিয়াও অন্বেষণ হোৱা নাছিল, আৰু ই পানীৰ বৰফৰ সম্ভাৱ্য উৎস বুলি বিশ্বাস কৰা হয়। ইয়াৰ ফলত চন্দ্ৰৰ দক্ষিণ মেৰুটো অন্বেষণৰ বাবে অতি গুৰুত্বপূৰ্ণ লক্ষ্য হৈ পৰিছে, আৰু এই অঞ্চলত বিতংভাৱে অধ্যয়ন কৰা প্ৰথমটো অভিযান হ'ব চন্দ্ৰযান 3। এই অভিযানৰ বৈজ্ঞানিক গুৰুত্ব হৈছে চন্দ্ৰযান 3য়ে চন্দ্ৰৰ ভূতত্ত্ব, খনিজ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানকে ধৰি চন্দ্ৰৰ বিষয়ে আমাৰ বুজাবুজি আগুৱাই নিয়াত সহায় কৰিব। এই অভিযানে চন্দ্ৰত জলবৰফৰ সন্ধানো কৰিব, যিটো ভৱিষ্যতে মানৱ অন্বেষণৰ সম্ভাৱ্য সম্পদ। প্ৰযুক্তিগত গুৰুত্ব হৈছে চন্দ্ৰযান 3 ভাৰতৰ মহাকাশ প্ৰযুক্তি আৰু সামৰ্থ্যৰ এক ডাঙৰ পৰীক্ষা হ'ব। এই অভিযানত চন্দ্ৰত আলসুৱা অৱতৰণ কৰিবলৈ নিখুঁত গাইডেন্স আৰু নেভিগেশ্যন ছিষ্টেমৰ দৰে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰয়োজন হ'ব। অৰ্থনৈতিক গুৰুত্ব হৈছে চন্দ্ৰযান 3 ভাৰতৰ বাবে কেইবাটাও অৰ্থনৈতিক লাভৰ কাৰণ হ'ব পাৰে। এই অভিযানে মহাকাশ খণ্ডত চাকৰিৰ সৃষ্টি কৰাৰ লগতে ভাৰতীয় অৰ্থনীতি উন্নীত কৰাতো সহায় কৰিব। লগতে চন্দ্ৰযান 3 জাতীয় গৌৰৱ ভাৰতৰ বাবে। এই অভিযানে ভাৰতৰ প্ৰযুক্তিগত দক্ষতা আৰু বিশ্ব মহাকাশ সমাজত ভাৰতৰ ক্ৰমবৰ্ধমান গুৰুত্ব প্ৰদৰ্শন কৰিব। আজিৰ ভিডিঅ'ৰ শেষৰ অংশলৈ আহিছোঁ। সেই 12জন মানুহৰ বিষয়ে এতিয়া ক'বলৈ ওলাইছোঁ, যিকেইজনে চন্দ্ৰত ইতিমধ্যে ভৰি দিছে। সেই আটাইকেইজন মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিবাসী। 1969 চনৰ পৰা 1972 চনৰ ভিতৰত নাছাই চলোৱা এপল' অভিযানসমূহৰ অংশ হিচাপে মুঠ 12জন লোকে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে। ইয়াত ব্যক্তিসকলৰ নামৰ তালিকা, লগতে তেওঁলোকৰ মিছনৰ নাম আৰু দেশ অন্তৰ্ভুক্ত কৰা হৈছে। সংলগ্ন ছবিখন বিখ্যাত ছবি। তাৰে এজন হৈছে নীল আৰ্মষ্ট্ৰং, যিজন চন্দ্ৰত ভৰি দিয়া প্ৰথমজন মানৱ। তেওঁৰ বায়োগ্ৰাফি আপোনালোকে স্ক্ৰীণত দেখা পাইছে। দ্বিতীয়জনকো আমি সকলোৱে চিনি পাওঁ, এডুইন এলড্ৰিন বা এডুইন বাজ এলড্ৰিন। এওঁ নীল আৰ্মষ্ট্ৰঙৰ লগতে একেটা অভিযানতে চন্দ্ৰত ভৰি দিয়া দ্বিতীয়জন ব্যক্তি। চন্দ্ৰত ভৰি দিয়া তৃতীয়জন ব্যক্তি হৈছে চাৰ্লছ পিট কনৰাড জুনিয়ৰ। তেখেত আমেৰিকা নাছাৰ মহাকাশচাৰী, বিমান অভিযন্তা, নৌসেনাৰ বিষয়া আৰু বিমান চালক আৰু পৰীক্ষামূলক পাইলট আছিল, আৰু তেওঁ এপল' 12 মহাকাশ অভিযানৰ কামাণ্ড কৰিছিল, য'ত তেওঁ চন্দ্ৰত খোজ কঢ়া তৃতীয়জন ব্যক্তিত পৰিণত হৈছিল। ইয়াৰ পাছৰ সকলৰ নাম স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাইছে। চতুৰ্থতে আছিল এলান এল বিন, এপল' 12, এলান চেফাৰ্ড, এপল' 14, এডগাৰ মিটচেল, এপল' 14, 1971 চন, ডেভিড স্কট আৰু জেমছ ইৰউইন, এপল' 15, 1971 চন, জন য়ং আৰু চাৰ্লছ ডিউক, এপল' 16, 1972 চন, আৰু এপল' 17, 1972ত ইউজিন চেৰনান আৰু হেৰিছন চামি।
ধন্যবাদ আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ভেৰি মাছ ভিডিঅ'টো শেষলৈকে চোৱা সকলৰ বাবে এটি প্ৰশ্ন ছবিত দেখা ব্যক্তিজন কোন আৰু তেওঁ বৰ্তমান কি পদত আছে তেখেতৰ নামটো আৰু তেখেতৰ পদটো আপোনালোকে কমেণ্ট অংশত লিখিব লাগিব আৰু আনটো প্ৰশ্ন হৈছে ছবিত দেখা যিটো ৰকেট সেই ৰকেটটোৰ নাম কি সেই ৰকেটটোৰ নামটো আপোনালোকে কমেণ্ট অংশত লিখিব লাগিব উত্তৰটো দিব এইদৰে নাম্বাৰ 1 স্পেচ দিব উত্তৰটো আৰু নাম্বাৰ 2 স্পেচ দিব নিয়মাৱলী হ'ল দুইটা প্ৰশ্নৰ উত্তৰ শুদ্ধ হ'ব লাগিব আৰু দুজন ব্যক্তিক আমি পুৰস্কাৰ দিম আৰু দুজনতকৈ যদি বেছি শুদ্ধ উত্তৰ দেউতা ওলায় তেতিয়াহ'লে লটাৰীৰ ব্যৱস্থা ৰখা হ'ব আৰু লটাৰীৰ প্ৰমাণ আপোনালোকক পৰৱৰ্তী ভিডিঅ' যোগে দিয়া হ'ব আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব সকলোলৈকে ধন্যবাদ জনাইছোঁ